ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল। আপোনালোকৰ যদি ভোটাৰ আই কাৰ্ডৰ লগত আপোনালোকৰ যদি মোবাইল নাম্বাৰটো মানে লিংক নাথাকে, এক কথাত ক'বলৈ গ'লে যদি ৰেজিষ্টাৰ নাথাকে, আপোনালোকৰ বহুত অসুবিধা হ'ব পাৰে। তাৰ বাবে আপোনালোকৰ যিটো ভোটাৰ আই কাৰ্ড আছে বা NVSP যিটো পৰ্টেল আছে, সেই পৰ্টেলৰ লগত বা ভোটাৰ আই কাৰ্ডৰ লগত আপোনালোকে মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব, এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক মই সম্পূৰ্ণ প্ৰচেষ্টা আপোনালোকক দেখুৱাই দিম। আপোনালোকে নিজে আপোনালোকৰ নিজৰ মোবাইলত আপোনালোকে সেই কামটো কৰিব পাৰিব। এইটো কৰিলে আপোনালোকে বহুত ফেচিলিটি পাব। যেনেকৈ ধৰক এক নম্বৰত আছে আপোনালোকৰ যদি ভোটাৰ আই কাৰ্ড হেৰাইছে বা আপোনালোকৰ ভোটাৰ আই কাৰ্ড আপোনালোকে এতিয়ালৈকে পোৱাই নাই, যিসকল ব্যক্তিয়ে মানে ভোটাৰ পৰ্টেলত মানে নাম উঠাইছে নতুনকৈ ভোটাৰ আই কাৰ্ড এতিয়ালৈকে পোৱাই নাই, সেইসকল ব্যক্তিৰ কাৰণে বিৰাটেই ইম্পৰ্টেণ্ট হ'ব। তো আপোনালোকে যেনেকৈ আপোনালোকৰ ভোটাৰ আই কাৰ্ডটো নাই, আপোনালোকে ইতিমধ্যে ভোটত নাম উঠিছে বা ভোটৰ যিটো তালিকা হয় সেই তালিকাটো আপোনালোকে পাইছে। তো আপোনালোকে এই মোবাইল নাম্বাৰটো লিংক কৰিলে আপোনালোকে যিকোনো সময়ত, যিকোনো মুহূৰ্তত, যিকোনো পৰিস্থিতিত আপোনালোকে আপোনালোকৰ যিটো ভোটৰ আই কাৰ্ড হয়, মানে ই-পিপ বুলি কয়, সেই আই কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি আপোনালোকে এটা PVC কাৰ্ড আকাৰে বনাই ল'ব পাৰে। আৰু এইটো আপোনালোকৰ যিটো কাৰ্ড হ'ব, এইটো আপোনালোকে সকলো কামতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বা সকলো কামতে আপোনালোকৰ এই কাৰ্ডটো প্ৰযোজ্য হ'ব। আপোনালোকে চিন্তা কৰিবলগীয়া একোৱেই নাই। তো আপোনালোকে ইয়াৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো মোৰ চাব লাগিব, মই আপোনালোকক দেখুৱাই দিম। তো এতিয়া বলক আমি পলম নকৰি যিটো ভিডিঅ'ৰ মেইন প্ৰচেছটো হয়, প্ৰচেছটো আপোনালোক মই স্ক্ৰীন ৰেকৰ্ডত দেখাই দি আছোঁ। তো বলক। তো ডিয়াৰ ফ্ৰেণ্ডসকল, আপোনালোকে টাইপ কৰিব nvsp.in। এইটো আপোনালোকে টাইপ কৰি ক্লিক কৰি দিব বা চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এই পেজটো আহি যাব, যিটো নেশ্যনেল পৰ্টেল ভোটাৰ পৰ্টেল হয়। তো চাব পাৰিছে আপোনালোকে ক্লিক হিয়াৰ, এই ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাব পাৰিছে পেজটো খোল খাই গৈছে। ইতিমধ্যে আমি লগ ইন হৈছোঁ। যদি আপোনালোকে লগ ইন হ'ব নোৱাৰে বা ৰেজিষ্টাৰ হ'ব নোৱাৰে, আপোনালোকে কমেণ্ট কৰি জনাব, আমি এইটো বিষয় লৈ এটা ভিডিঅ' বনাই দিম আপোনালোকৰ কাৰণে। তো আপোনালোকে চাব পাৰিছে ইয়াতে কিবা এটা খোল খাই গৈছে। তো যিহেতু আমি মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰিম, তাৰ বাবে আপোনালোকে যিটো 8 নম্বৰ অপশ্যন দিয়া আছে বা 8 নম্বৰ দিয়া আছে, সেইটোত ক্লিক কৰিব। সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যিটো 8 নম্বৰ ফৰ্ম হয়, সেই ফৰ্মটো খোল খাই আহিব। তো আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যন ফৰ চেল্ফ আধাৰ ইলেক্ট্ৰল। তো আপোনালোকে চেল্ফত নহয়, আপোনালোকে আধাৰ ইলেক্ট্ৰলত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ যিটো ভোটৰ এপিক নাম্বাৰ হয় বা ভোটৰ আই কাৰ্ড নাম্বাৰ হয়, সেই আই কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াতে বহুৱাই দিব। বহুৱাই দি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তো ফ্ৰেণ্ডসকল, মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে যদি মোৰ চেনেলটোত ফাৰ্ষ্ট টাইম আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। যদি ভাল পায়, ভাল নাপালে কথা নাই, যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো চাওক, এতিয়া আমি চাব পাৰিছে বন্ধুসকল, আমাৰ যিটো ভোটৰ আই কাৰ্ড নাম্বাৰ হয় বা ইপিক নাম্বাৰ বুলি কয়, সেইটো আমি চাৰ্চ কৰাৰ পিছত সম্পূৰ্ণ ডিটেইলছখিনি আহি যাব। আপোনালোকৰ পাৰ্ট নাম্বাৰ কিমান, ভোটৰ লিষ্টত আপোনালোকৰ চিৰিয়েল নাম্বাৰ কিমান, আপোনাৰ নাম কি, গোটেইখিনি তথ্য আহি যাব। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত চিৰিয়েল নাম্বাৰটো শ্ব' হৈছে এপ্লিকেশ্যন ফৰ শিফটিং ৰেচিডেণ্ট কাৰেকশ্যন এণ্ট্ৰিজ এক্সাইটিং ইলেক্ট্ৰল। আপোনালোকে এই 2 নম্বৰ অপশ্যনটো ক্লিক কৰিলে আপোনালোকে মোবাইল নাম্বাৰটো এড কৰিব পাৰিব। তো বন্ধুসকল, এইটো আমাৰ যিটো পেজ আহিছে, ইয়াত আপোনালোকে যিটো মানে কৰিব বিচাৰে গোটেইখিনি একে থাকিব। জাষ্ট আপুনি স্ক্ৰল ডাউন আহিব, স্ক্ৰল ডাউন আহি আপোনালোকে চাব পাৰিব আপোনালোকৰ যিটো মোবাইল নাম্বাৰ অপশ্যন দি আছে, সেইটো আপোনালোকে ক্লিক কৰিব। তো চাওক, ইয়াতে দিয়া আছে বহুত কিবা কিবি দিয়া আছে, নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ। মুঠতে ক'বলৈ গ'লে আপোনালোকে এই গোটেইখিনি আপোনালোকে কাৰেকশ্যন কৰিব পাৰে। যিহেতু আমি মোবাইল নাম্বাৰ এড কৰিম, নিচৰ পৰা যিটো আপোনালোকৰ 2 নম্বৰ অপশ্যন দিয়া আছে মোবাইল নাম্বাৰ, আপোনালোকে এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। চাব পাৰিছে মই নিচৰ যিটো 2 নম্বৰ অপশ্যন সেইটোত ক্লিক কৰি দিছোঁ। দিয়াৰ লগে লগে আপোনালোকৰ যিটো মেইন মোবাইল নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰিব খোজে, সেই নাম্বাৰটো ইয়াতে বহুৱাই দিব। এতিয়া আমি সেই মোবাইল নাম্বাৰটো বহাই দিম আৰু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব বা বহুৱাই ল'ব। দিয়াৰ পিছত কেপচাটো আপোনালোকে এক্সিকিউটিভ বহাই দি চেণ্ড OTPত ক্লিক কৰি দিব। আমি কেপচা কোডটো বহাই ল'ম, বহাই লৈ চেণ্ড OTPত আমি ক্লিক কৰিম
আমাৰ মোবাইলত এটা যিটো মোবাইলত মই কৰি আছোঁ বা আপুনি কৰিব সেইটো মোবাইলত OTP আহি যাব, চাব পাৰিছে OTPটো আহি গৈছে। তো এতিয়া আমি সেই OTPটো বহাই ল'ম। তো বন্ধুসকল আপোনালোকে OTPটো বহোৱাৰ পিছত চাব পাৰিছে এইফালে দিয়া আছে আপোনালোকৰ প্ৰিভিউ এণ্ড ছাবমিট। এই প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিব আপোনালোকে। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত গোটেইখিনি ফৰ্মটো আপোনালোকৰ যিটো আপোনালোকে হেৰি কৰিলে মানে টিক মাৰ্ক দিলে বা আপোনালোকে কাৰেকশ্যন কৰি দিব, এক প্ৰকাৰৰ কাৰেকশ্যন বুলি ক'ব পাৰোঁ। আপোনালোকে যিটো কৰিলে সেইটো গোটেইখিনি ইয়াতে শ্ব' হ'ব আপুনি কোনটো কি কৰিছে। তো এইখিনি আপোনালোকে চোৱাৰ পিছত বা দেখাৰ পিছত আপোনালোকে ছাবমিট মাৰি দিব। ছাবমিট মাৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো এটা ৰিচিপ্ট বা একনলেজমেণ্ট বুলি কোৱা হয় সেইটো ৰিচিপ্টটো ওলাব। আপোনালোকে যদি মোবাইলত কৰে সেইটো ৰিচিপ্টটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, অথবা আপোনালোকে যদি কম্পিউটাৰ থ্ৰুত কৰে আপোনালোকে সেই যিটো ৰিচিপ্টটো হয় ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি দিব। এইটো আপোনালোকৰ পিছত আপোনালোকে এইটো ট্ৰেকিং কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব বা ট্ৰেকিং কৰিব পাৰিব। অন্যথা আপোনালোকে যিটো আপোনালোকৰ একনলেজমেণ্ট নাম্বাৰ হয় সেইটো নাথাকিলে আপোনালোকে ট্ৰেকিঙো কৰিব নোৱাৰিব, ইয়াৰ যিটো ষ্টেটাছ হয় আপোনালোকে চেক কৰিব নোৱাৰিব। তো বন্ধুসকল আশা ৰাখিছোঁ আপোনালোকে মই দিয়া যিটো ভিডিঅ'ৰ মেইন উদ্দেশ্য আছিল আপোনালোকে বুজিব পাৰিছে। যদি ভাল পায় মোৰ চেনেলটোক ছাবস্ক্ৰাইব ডেফিনেটলি কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং।